দে গুড মৰ্ণিং। আজি পঢ়ি আইছা না তহঁতে? চলিয়াত বুনেৰা আৰু না। ছাৰ, আমাক আৰু আপুনি সেই কথা সুধিব লাগে না। আমি এগলা অস্তাদক চব পঢ়ি আহিছো, কবা নালগে আৰু আপুনি স্পেট আমি। চলিয়াত তহঁতে হালা নকৰবি, বহি থাক, মই আহি আছো ৰ মুতি কিনে। দেখ না ভাই, মই কিন্তু আজি পঢ়ি চঢ়ি অহা নাই জানা না। মই ছাৰ আগতে এনে পঢ়ি আহা বুলি কৈছো। ৰাতি ভাই কি কৰি মোবাইলত গেম খেলি খেলি থাকা তোৰ পঢ়িবি যা। আৰু সেই 2-3টামান বজাত টোপনি মাৰিছো, মাৰি কিনে আৰু তোৰ ৰাতিপুৱা উঠিবৰ ইচ্ছা যায় না। একো ভাই পঢ়া চঢ়াই কিবা তই পুইৰা চুইৰা আনছা না। পুইৰা চুইৰা যদি আনছা মাৰিব লাগব দেই কিবা এটা। পুইৰা তই বুজি পাইছা না নাই? নকলো কাগজ আনছা না নাই? আজি আৰু নকলো মাৰিব লাগব ভাই। আৰু যদি আৰু তই যদি আনা নাই, তই কিন্তু মোক আজি দেখাবি। তোৰ বেয়া এটা খুৱাম দে ৰাস্তাত যাওঁতে। বুনেৰা, তইও কথা কবা যা। তোৰ ধৰি এইবাৰ মোৰ পৰীক্ষা বেয়া আছিল, কটাই তোক দেখা মৰছিলো, ঘৰত গালি খাই মৰছো, মায়ে গটাই গালি পাইছি মোক। তই সেইবাৰ তাই মিছা কথা কবা কৈছা, দুনিয়াত দেখা মৰলো, সতে বন খুৱাম বুলি কৈছা, চকলেট খাম বুলি কৈছা, গৰু ৰখা দি আছো গাছৰ তলত নাই। তই আজিও সেনা কৰিবি, কিয় দেখা মৰি থাক যেনকে মৰা। থৈ দি তোৰ কথা নুশুনো। তই বুনেৰা তোৰ কথাহে ভাষেৰি যা হ'ব যা, নাংগে যা দেখাবা, নৰো যা মই ভাবা তোক। দেখ না ভাই, কিয় সেনা কৰা হে পাৰে? দেখাবি দে আমি কিবাকে বাপাৰে বেৰাখান পাৰ হং দে। এটা ক্লাছতে আৰু কিমান পঢ়ি থাকিবি বাপাৰে। এবাৰতো ফেল কৰি মৰছোৱে, এইবাৰ যদি ফেল কৰো ভাই ঘৰৰ পৰা মোক গোটাই উলিয়াই দিব জানা না। তই এতিয়া দেখাবি নে থাকো? যি খুৱাব লাগে আজি খুৱাম দে, সঁচাকে কৈছো। ছাৰ আহিব এতিয়া, কি কৰা হে বাপাৰে দেই। চলিয়াত তহঁতে কিয় হাল্লা কৰি আছা? শুনছো নহয় মই বাহিৰৰ পৰাই। যা এতিয়া বেগ এটা এটাকে যাই বাহিৰক থৈ আহ, গম পাইছা না? শুনছা না নাই? যা কথা পিছত কবি যা। পৰীক্ষা হে কি হয় চাম তহঁতৰ। বেগ খপা গটাই বাহিৰক থৈ আহ। ছাৰ, মই একেবাৰে বেগখানত থম আৰু মস্ত গোটা পানীত লাগছি মোৰ ছাৰ। পৰীক্ষা বুলিলে কি জানে না ছাৰ, মোৰ গোটে অন্তত দেখোন শুকে যায় কিবা না হয়। মোৰতো ভয় লাগে ছাৰ মোৰ, গম পাইছে ছাৰ? কিবা হয় পৰীক্ষা, সেইকাৰণে মোৰ গোটে মস্ত ভয় লাগে মই, জানে না ছাৰ? মই অলপ পানী খাই আহিম দিয়ক ছাৰ, অলপ মোৰ দেৰি হ'ব পাৰে ছাৰ। সেইকাৰণেতো মই কওঁ জানা বুনেৰা, গোটাই বছৰটো গেল, একদিনো নপৰিলি, এতিয়া তোৰ ভয় লাগছি। সেইকাৰণে আচল কথা কি জানা না? গোটাই বছৰটো পঢ়ি কিনে পৰীক্ষাত ভালকে দিবা লাগে। তই বুলি নহয়, চব চলিৰে আজিকালি এই হৈছে বন, নপঢ়ি কিনে মৰে হাহাকাৰ কৰি।